Hey everyone, welcome to my channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এতিয়া ইভিনিং হৈছে আৰু এতিয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিছোঁ। গতিকে আপোনালোকে শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আজি মই ফুৰিব আহিছোঁ, ঘৰত নাই, মাৰ ঘৰত আহিছোঁ। দুদিনমান থাকিম, গতিকে ইয়াৰে কিছুমান ব্লগ দিম আপোনালোকক। আজি মই আপোনালোকক এটা ৰেচিপি ভিডিঅ' দিম। ৰেচিপিটোনো কি থাকে আপোনালোকে চাবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব লাগিব। আৰু যদি ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰি দিব কেনেকুৱা লাগিছে। চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়াৰ মাজত থাকি বহুত ভাল লাগে, মনটো শান্তি লাগে। গতিকে আপোনালোকেও বাহিৰলৈ ওলাই যাব, সেউজীয়াৰ মাজত সময়বোৰ কটাব, মন থাকিব সুস্থ। অলপমান বাহিৰত আহিছোঁ, বাহিৰত ধুনীয়া ধুনীয়া ফিৰফিৰা বতাহ মাৰি আছে আৰু সেউজীয়াৰ মাজত থাকি বহুত ভাল লাগে। এয়া চাওক কিমান ধুনীয়াকৈ ফুলি আছে, বগা বগা ফুল। এয়া মাংস মই লৈ লৈছোঁ উলিয়াই। ইয়াত মই এতিয়া মেৰিনেট কৰিম। ইয়াত মই পিচি লোৱা আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট দি দিছোঁ আৰু এইখিনি ভালদৰে মিহলাই ল'ম। মই হাতেৰে ইউজ কৰিছোঁ যাতে সানিবলৈ সুবিধা হয়। আৰু ইয়াত অলপ ধনিয়া পাউডাৰ দিম। অলপমান মিট মছলা দিম। গৰম মছলা নিদিওঁ যিহেতু আদা নহৰু ব্যৱহাৰ কৰিছোঁ মই। লগতে পেষ্টটোত মই কটা পিঁয়াজ মানে পিচা পিঁয়াজ ব্যৱহাৰ কৰিছোঁ, যাতে পিচা পিঁয়াজটোৰ পৰা ৰসটো বহুত ধুনীয়া ওলায়। এয়া মই অলপমান ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ কালাৰ আহিবলৈ। এতিয়া এইখিনি ভালদৰে হাতেৰে মই হাতখন ধুই লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰিম যাতে মছলাৰ ভিতৰত সোমাই যায়। এতিয়া ইয়াত মই অলপ নিমখ মিক্স কৰিম যাতে খাবলৈ অলপ টেষ্টটো বেলেঞ্চ হৈ থাকে। তাৰপিছত ইয়াত অলপ মই হালধি পাউডাৰ মিক্স কৰিম, বেছি নিদিওঁ হালধি। তাৰপিছত আকৌ এইখিনি পুনৰবাৰ মিক্স কৰিম মই। এইখিনি মই এতিয়া মিক্স কৰা হৈ গৈছে। এইখিনি 20 মিনিটৰ কাৰণে এনেদৰে ঢাকনি মাৰি ৰাখি দিম। এয়া মই কেৰাহী জুইত পাতি দিছোঁ, এয়া গৰম হৈ গৈছে। মই এতিয়া তেল দিম। জুইটো অলপ বেছি হৈ গৈছে, কমাই লওঁ। জুইত বনালে খাই বহুত ভাল লাগে, টেষ্টি হয়, সেইবাবে জুইতে বনাইছোঁ আজি। প্ৰথমে ইয়াত মই মাছটো ফ্ৰাই কৰি ল'ম। এয়া হালধি দি ধুনীয়াকৈ মেৰিনেট কৰি ৰখা হৈছিলে মাছ। তেতিয়া মই প্ৰথমে মাছটো ফ্ৰাই কৰি ল'ম, তাৰপিছত আপোনালোকক মাংস ৰেচিপিটো দি আছোঁ। তেল পকিছে, মই ইয়াত মাছ দি দিছোঁ। ভিডিঅ'টো কৰিছিলোঁ একচুৱেলি, কিন্তু অন কৰিবলৈ থাকি গ'ল, সেইবাবে বেয়া নাপাব। ভিডিঅ'টো থাকি যায় একচুৱেলি, মাজে মাজে অন কৰিবলৈ থাকি যায়। অন কৰি বুলি ভাবোঁ কিন্তু থাকি যায়, পিছত চাওঁ।
মাছ আমি মানুহ যিহেতু তিনিটাহে, গতিকে 3 পিচ ফ্ৰাই কৰিছোঁ। এপিচ সৰু হৈ গ'ল, খাব একো নাই, চলি যাব। মাছ ফ্ৰাই কৰিবলৈ বৰ দিগদাৰ, ফুটে। তো এয়া ভালদৰে ফ্ৰাই কৰি লওঁ, তাৰপিছত লগত দেখাই আছোঁ। এয়া ব্ৰাউন কালাৰ হোৱালৈকে মই ফ্ৰাই কৰি থাকিম, অলপমান টান টান কৰিম কাৰণ ফ্ৰাই খোৱা হ'ব যিহেতু। চ' এয়া মই জুইশালত বনাইছোঁ। জুইত বনালে খাই বহুত ভাল লাগে, টেষ্টি হয়। সেইবাবে জুই সমান আৰু কি আৰু, গেছত ইমান সোৱাদ নুঠে খালে, সেইবাবে জুইত ইউজ কৰিছোঁ। এয়া মাছ অলপ টান টান হৈ গৈছে, কালাৰো আহি গৈছে। মই ইয়াত অলপ নিমখ এতিয়া এড কৰিম। মই নিমখ এড কৰিম অলপমান সোৱাদ অনুসৰি। ফ্ৰাই মাছত অলপমান নিমখটো হ'লে ভাল লাগে, মিলি যাব কাৰণ ইয়াত তেল আছে যিহেতু, নিমখ অলপ সৰহ হ'লেও তেলটোৰ লগত মিক্স হৈ যাব, গতিকে চিন্তা কৰিবলগীয়া একো কথা নাই। মাছ ফ্ৰাই হৈ গৈছে, মই এতিয়া নমাই থ'ম। এতিয়া মই ইয়াতে তেল বাঢ়িলে ইয়াতে মই মাংসটো বনাম। নতুনকৈ আকৌ বেলেগ কেৰাহী নলগাওঁ, ইয়াত তেল অলপ দি দিছোঁ। আৰু এতিয়া মই তেলখিনি অলপ পকিবলৈ দিম। একচুৱেলি মই ভিডিঅ'টো কৰিছিলোঁ কিন্তু অন কৰিবলৈ থাকি গ'ল। ইয়াত ভোট জলকীয়া, পিঁয়াজ আৰু তেজপাত আছে, ব্ৰাউন কালাৰ হৈ গৈছে। ইয়াত এতিয়া মই দিম মেৰিনেট কৰি ৰখা মাংসখিনি। ধুনীয়াকৈ মই এতিয়া লৰাই থাকিম। তাৰপিছত মাংসখিনি যাতে তেলবিলাক সোমাই যায় মিক্স কৰিম। 2 মিনিটমান ৰখি দিম যাতে গৰম হওক, অলপমান সিজক। 2 মিনিট হৈ গৈছে, মই মাংসখিনি এতিয়া লৰাই দিম। খৰিও মই বেছি নাই দিয়া, উমি জ্বলি আছে। চ' মই আপোনালোকক এতিয়া এটা বস্তু দেখুৱাম, আপোনালোকে চাব দেই। এইটো দেখিছেনে? এইটো কি বাৰু? আপোনালোকে ধৰিব পাৰিছেনে? এইটো খেৰৰ পৰা বনায়, বিৰিণা বুলি কয়। একচুৱেলি এইটো কেৰাহী নমাই থ'বলৈ সুবিধা হয়, যিহেতু জুইত বনালে কেৰাহীখন ক'লা পৰি যায়, গতিকে বিৰিণাটোত নমাই ৰাখিলে মানে ক'লাটো মাটিত তেতিয়া নালাগে, সেইবাবে বিৰিণা বনোৱা হয়। চ' এইটো বহুতেই ভাল বুলি ভাবোঁ, এইটো সুবিধাজনক। এয়া মাংসটো কালাৰ আহি গৈছে, মই এতিয়া ইয়াত মিহি মিহিকৈ কাটি লোৱা সৰু সৰু আলু দি দিম। চ' হাতাখনে দি দিছোঁ, হাত ব্যৱহাৰ কৰাই নাই। মই এতিয়া অলপমান নিমখ এড কৰিম, হিচাপ অনুসৰি দিম মই।
আগত মাছ ফ্ৰাই কৰোঁতে অলপ নিমখ তাত বেছি হৈছিল, গতিকে তেলত অলপ নিমখ থাকি যাব, আৰু মেৰিনেট কৰোঁতেও নিমখ অলপ দিয়া হৈছিল, সেইবাবে এতিয়া অলপ তাকৰকৈ দিম। তাৰপিছত হালধিও অলপমান এড কৰিম কালাৰটো আহিবলৈ। তাৰপিছত মই এতিয়া এইখিনি ভালদৰে লৰাম। তাৰপিছত 2 মিনিটৰ বাবে ৰাখি দিম। 2 মিনিটৰ পিছত মই আকৌ পুনৰবাৰ লৰাই থাকিম, যাতে আলুখিনি অলপমান তেলতে ভালদৰে ফ্ৰাই হয়। এয়া মাংস সিজি গৈছে, লগতে আলু সিজি গৈছে অলপমান। এয়া চাওক, আলু সিজি গৈছে। এতিয়া মই ইয়াত অলপমান পানী ইউজ কৰিম। মাজে মাজে মই লৰাই আছিলোঁ বাৰু, লাগি ধৰাৰ সম্ভাৱনা থাকে, সেইবাবে মই লৰাই আছিলোঁ, কিন্তু লাগি নাই ধৰা, কাৰণ এয়া দেখিছেনে তেল আছে। জুইও মই বেছিকৈ নাই দিয়া, জুই অকণমান দিছিলোঁ, অলপ উমি জ্বলাকৈ। এতিয়া মই ইয়াত অলপ পানী ইউজ কৰিম। পানী বেছি ইউজ নকৰোঁ, অলপমান সেমেকা হৈ থাকিলে ভাল লাগিব খাই, কাৰণ আলুটো সিজিছেই। এটা উতল আহিব দিম, তাৰপিছত আলুটো অলপমান ভাঙি দিম, তাৰপিছত হৈ যাব। আকৌ পুনৰবাৰ ৰেড চিলি অলপমান, তাৰপিছত ধনিয়া আৰু মিট মছলা অলপমান ব্যৱহাৰ কৰিছোঁ। পানী দিয়াৰ পিছত মছলা অকণমান দিয়াটো বহুতেই প্ৰয়োজনীয়, কাৰণ পানী দিলে সোৱাদটো নাইকিয়া হৈ যায়, গতিকে সেইবাবে পানী দিয়াৰ পিছত অলপ মছলা দি দিছোঁ মই। এয়া মাংস পূৰা সিজি গৈছে, আলু সিজিছে, আলু প্ৰায় আধা শতাংশ ভাঙি দিছোঁ মই। এয়া দেখিছেনে, বেছি নাই জোল, অলপমান আছে, হিচাপৰ হৈ গৈছে। এতিয়া এয়া নমাই থ'ম। এয়া মাংসটো নমাই দিলোঁ মই। আপোনালোকক দেখুৱাইছিলোঁ যে বিৰিনাটো, এইটো বিৰিনাটোতে মই নমাই দিছোঁ। এয়া মাংসত বেছি জোল নাই, অলপমান সেমেকা হৈ আছে। মই এতিয়া আপোনালোকক বস্তু এটা বনাই দেখাম। এয়া মাছ সৰুকৈ কাটি ল'ম টুকুৰা কৰি। এয়া মই মাছৰ সৰু পিচ কৰি ল'লোঁ এয়া। এতিয়া ইয়াত মই এড কৰিম পিঁয়াজ মিহিকৈ কাটি লোৱা, তাৰপিছত এড কৰিম ভোট জলকীয়া অলপমান মিক্স কৰিম। তাৰপিছত ইয়াত সোৱাদ অনুসৰি নিমখ অলপমান মিক্স কৰিম। এইখিনিতে মই মিক্স কৰি ল'ম। এনেদৰে খাবলৈ বহুতেই টেষ্টি হয়, চ' আপোনালোকেও খাই চাব। চ' গাইজ, এতিয়া আন্ধাৰ হৈছে অলপ, আৰু ৰেচিপি ভিডিঅ'টো মোৰ কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।